হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ছেকেণ্ড হেণ্ড গাড়ী শ্ব'ৰুম এটা খুলিছে নতুনকৈ আজি, আৰু আপোনালোকলৈ সদায় মই নতুন নতুন শ্ব'ৰুমৰ ভিডিঅ' লৈ আহোঁ যাতে কম দামত গাড়ী কিনিব পাৰে। তো সেইটোক চিন্তি গৈ আছোঁ নগাঁও টাউনলৈ। ভাল গাড়ী পাব বলক। তো ফাইনেলি মই পালোহি শ্ব'ৰুমটো। তো আপোনালোকক শ্ব'ৰুমটো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, সন্মুখত মানুহ ৰখি আছে। তো আপোনালোকক পোনপ্ৰথমে শ্ব'ৰুমৰ স্বত্বাধিকাৰীক পৰিচয় কৰাই দিম। আৰু সন্মুখত দাদা আছে। দাদা নমস্কাৰ। দাদা, যিহেতু আপোনালোকে নগাঁও ধিংগেটৰ ডিউ কেয়াৰ হস্পিটেলৰ সন্মুখতে আপোনালোকে শ্ব'ৰুমটো আৰম্ভ কৰিলে, মনত বহু আশা আছে তেওঁলোকৰ যে কম ৰেটত ভাল গাড়ী এখন ল'ব। নিশ্চয় পাব। হয়, আপোনাৰ বহুত ভাল গাড়ী পাব। হয়, আপোনাৰ চিল্ড ইঞ্জিন পাব। হয়, একদম আমাৰ মাৰ্কৰ গাড়ী নুঠাম। আচ্ছা, একদম ধুনীয়া গাড়ী, ফ্ৰেছ গাড়ী। প্ৰমিছ কৰিছেনে? প্ৰমিছ। আপোনালোকে নিঃসন্দেহে আহিব পাৰে, গাড়ী কিনক। আৰু নতুন নতুন ডেকা লোৱা, উঠি অহা ডেকা লোৱা, তেওঁলোকক যদি আপোনালোকে সহায় নকৰে কোনে কৰিব? গতিকে সমূহ অসমবাসী ৰাইজলৈ মোৰ এইটোৱে কাটৰ এটা অনুৰোধ থাকিলে আপোনাৰ শ্ব'ৰুমটো কৈ দিয়ক নামটো। শ্ব'ৰুমটো হ'ল আপোনাৰ কাৰ টুডে, হয়, ৰিং ৰোড হবগাঁও, হয়, নিয়াৰ ডিউ কেয়াৰ হস্পিটেল। ডিউ কেয়াৰ হস্পিটেল। অসমৰ বিভিন্ন জেগাৰ পৰা আহক, তেওঁলোকে ৰিফাইনেন্সৰ সুবিধাটো লৈ আহিছে, আৰু আপোনালোকে ৰিফাইনেন্স হওক বা কেছত হওক গাড়ী ল'ব পাৰিব। পোনপ্ৰথমে আমাৰ সন্মুখত এখন ছুইফ্ট আছে। কিমান চনৰ আৰু কিমান ৰাখিছে প্ৰাইচটো? এইটো 2020 মডেল হয়, লিমিটেড এডিশ্যন যোনটো কালাৰ আছে, হয়, আপোনাৰ অৰেঞ্জ কালাৰ লিমিটেড এডিশ্যন। হয়, বাকী গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। হয়, আপোনাৰ গোটেইখিনি চিল আছে। হয়। আমাৰ তৰফৰ পৰা সেইখিনিতো ৱাৰেণ্টি গেৰাণ্টি আপুনি পাবই। প্ৰাইচ কিমান ৰাখিছে গাড়ীখনৰ? 650 আহিব। 6,50,000। যদি আপোনালোকে ছুইফ্ট কিনিম বুলি ভাবিছে তেতিয়াহ'লে কাৰ টুডে আহক। গাড়ীখনৰ ভিতৰতে দেখাই দিছোঁ, চাওক, খুব ধুনীয়া এখন ছুইফ্ট। নেক্সট আৰু এখন আছে ছুইফ্ট। 18 লাষ্ট মডেল, হয়, হোৱাইট কালাৰ, হয়, BXI মডেল। আচ্ছা, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। অ'কে, গোটেই গাড়ী চিল আছে। অ'কে, এতিয়ালৈকে বাৰকোড খোলা হোৱা নাই। হয়, ৰানিং হৈছে আপোনাৰ 39,000। অ'কে। প্ৰাইচটো আহিব 610। 6,10,000 টকা হোৱাইট কালাৰ ছুইফ্ট। ZX নে VX নে কি? নেগোচিয়েবল হৈ যাব। ZX নে VX নে কি? VXI হয়। VXI হয়। তো গাড়ীখনৰ পিছফালটো দেখাই দিছোঁ, চাওক। যদি আপোনালোকে হোৱাইট কালাৰ ছুইফ্ট ল'ম বুলি ভাবিছে তেতিয়াহ'লে আহক। খুব ধুনীয়া ছুইফ্ট থৈ দিছে, আপোনালোকৰ কাৰণে থৈ দিছে। গাড়ীৰ ভিতৰ চাওক, মই আপোনালোকক গাড়ীৰ ভিতৰবিলাক দেখুৱাই দিছোঁ, কিয়নো গাড়ীখন আপোনালোকে সম্পূৰ্ণ চালে আৰু বেলেগকৈ আৰু সুধিবলগীয়া একো নাথাকে। এখন চেলেৰো আছে, চেলেৰো এখন আছে। প্ৰথমতে মই চাৰিও ছাইডটো গাড়ীখনৰ দেখাই লৈছোঁ, তাৰপিছত আপোনালোকক মই ডিটেইলছটো সুধি দি আছোঁ। দাদা, এইখন চেলেৰোৰ দাম কিমান ৰাখিছে? এইটো আপোনাৰ 360 আহিব। 3,60,000। হয়। কিমান চনৰ? এইটো 15 লাষ্টৰ গাড়ী। 15 লাষ্টৰ গাড়ী, ৰিফাইনেন্স হ'ব? ফাৰ্ষ্ট অনাৰ গাড়ী, ৰিফাইনেন্স হৈ যাব, এভেইলেবল। হয়, বাকী গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। অ'কে, 1% ইছ্যু নাই। হয়। বাকীখিনি আমাৰ ওপৰত আপোনাৰ ৰেট আছে, আপুনি সেইখিনি কৰিব পাৰে। আচ্ছা। তো এইখন যদি ল'ম বুলি ভাবিছে এইখনো ল'ব পাৰে। 3,60,000 টকা চেলেৰো, 2015 চনৰ। নেক্সট এখন আছে আপোনাৰ ডিজাই। এইখনৰ প্ৰাইচ কিমান? এইখন আছে 2021 হয়। হয়, গাড়ীৰ কণ্ডিশ্যন আপুনি নিজেই চাইছে। অ'কে, প্ৰাইচটো কওক। প্ৰাইচটো আহিব আপোনাৰ এইটো 7,10,000। 7,10,000 টকা ডিজাই, নিউ ছেগমেণ্টৰ ডিজাই। চাওক, মই আপোনালোকক পিছফাললৈকে গাড়ীখন দেখাই দিছোঁ। আৰু এইখন ডিজাই যদি ল'ম বুলি ভাবিছে এইখনো ল'ব পাৰে। ৰিফাইনেন্সত কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব? 2 লাখ মান দিলে আহি যাব। 2 লাখ টকা যদি দিয়ে তেতিয়াহ'লে এনেধৰণৰ এখন ডিজাই আপোনালোকৰ ঘৰত লৈ যাব পাৰিব, যিখন ডিজাই আপোনালোকৰ সপোনৰ আছিলে। ফৰ্ড ফিগ'। হয়, 2017 লাষ্টৰ। অ'কে, গোটেই গাড়ী চিল, অ'কে, ফাৰ্ষ্ট অনাৰ গাড়ী। হয়, ৰানিং আছে 43,000 অনলি, জেনুইন ৰানিং হয়। হয়। এইটো প্ৰাইচ আহিব আপোনাৰ 3,70,000। 3,70,000 টকা ফৰ্ড ফিগ'। কিমান চনৰ বুলি ক'লে? 17 লাষ্টত। 2017 চনৰ ফিগ'। অল্টো LXI কিমান চনৰ গাড়ী? আপোনাৰ 12 গাড়ী। 12 গাড়ী। প্ৰাইচ কিমান ৰাখিছে এইখনৰ? আপোনাৰ 1,80,000 হ'লে দি দিম। 1,80,000 টকা তেওঁলোকৰ ঘৰৰ গাড়ীখন বেচিব ওলাইছে, নতুনকৈ শ্ব'ৰুমটো খুলিছে। গতিকে আৰু ইয়াতকৈ কি ডাঙৰ কথা হ'ব পাৰে? ঘৰৰ গাড়ীখন আপোনালোকক দিম বুলি ভাবিছে। যদি আপোনালোকে অল্টো LXI ল'ম বুলি ভাবিছে তেতিয়াহ'লে 1,80,000 টকাত এই অল্টো LXI ল'ব পাৰে। গাড়ী চাওক, খুব ধুনীয়া হৈ আছে। দাদা, কাগজ পাতি চব কৰি দিব? সব কৰি দিম। Up to date আছে, Up to date আছে, up to date আছে। 2012 চনৰ গাড়ী, যদি আপোনালোকৰ পচন্দ হৈছে ল'ব পাৰে। গাড়ীখনৰ মই ভিতৰতো দেখাই দিওঁ। তো গাড়ীখনৰ ভিতৰত দেখাই দিছোঁ, চাওক, দেখিছে আপোনালোকে। 1,80,000 টকাত খুব ধুনীয়া গাড়ী দিছে। যদি পচন্দ হৈছে আহক, লৈ যাওক। নেক্সট এখন আছে দাদা আপোনাৰ মাহিন্দ্ৰা মাৰাজো। প্ৰাইচ কিমান ৰাখিছে? এইটো আহিব 10,90,000। 10,90,000 টকা মাহিন্দ্ৰা মাৰাজো। দিছ ইজ মাৰাজো। গাড়ী চাওক ভিতৰ, দেখিছে? খুব ধুনীয়া আপোনালোকক এখন মাৰাজো দেখাই দিছোঁ। আৰু এই মাৰাজোখন যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোক আহক, দাদাৰ লগত কণ্টেক্ট কৰক। খুব ধুনীয়া হৈ আছে।
আৰু এই গাড়ীখনো আপোনালোকে ৰিফাইনেন্সত ল'ব পাৰিব 10,90,000 টকা, প্ৰায় 2.5 লাখ 2 লাখমান টকা যদি দিয়ে তেতিয়াহ'লে আপোনালোকে ডাউন পে'মেণ্টতো ল'ব পাৰিব। আৰু এইকেইখন গাড়ীয়ে তেওঁলোকৰ আছিলে, আৰু অনাগত দিনত তেওঁলোকে আৰু গাড়ী ষ্টক আনিব, আৰু তেওঁলোকৰ এটা পাৰ্কিঙো আছে। সেই পাৰ্কিঙত যদি আপোনালোকে গাড়ী চাব বিচাৰে তাতো চাব পাৰিব, কোনো অসুবিধা নাই। যিহেতু আপোনালোকৰ এটা পাৰ্কিং আছে, পাৰ্কিংটোত আপোনালোকৰ গাড়ীটো ৰাখিছেই, যিহেতু সন্ধিয়া হৈ গৈছে মই দেখাব নোৱাৰোঁ, তাৰ কাৰণে দুখিত। আপোনালোকে কণ্টেক্ট কৰিব, তেওঁলোকৰ লগত আপোনালোকে কথা পাতিব, যি গাড়ী ফটো লাগে তেওঁলোকে আপোনালোকক প্ৰভাইড কৰিব। তো দাদা, যিহেতু আপোনালোকে আজি নতুনকৈ শ্ব'ৰুমটো খুলিছে, নতুনটো শ্ব'ৰুমটো খোলোঁতেই আপোনালোকে ধৰক গাড়ী এখন কিনিলে, কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে। আমাৰ ওচৰত ঢিঙৰ ওচৰত এটা গাড়ীৰ নতুন ডিলাৰ খুলিছে, হয়। তো আমি কেতিয়াবা আৰু বেলেগক ক'ব পাৰিম হয় যে নতুন ডিলাৰ এটা খুলিছে, আপুনি যাব পাৰিব। হয়। আচ্ছা, ধৰক কিমানত কিনিলে গাড়ীখন? গাড়ীখন 4 লাখ টকাতে কিনিছোঁ। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ ঢিং বজাৰ। ঢিং বজাৰ। হয়। আৰু এনেধৰণে তেওঁলোকে আপোনালোকক যেতিয়া এখন গাড়ী ডেলিভাৰী দিব তো আপোনালোকক এনেকৈ সৰু সৰু গিফ্ট দিব। গতিকে প্ৰথম ব্যৱসায় আৰম্ভ কৰিছে, প্ৰথম সৰু গিফ্ট লওক, তাৰপিছত ডাঙৰ গিফ্ট ল'ব।